जुना के बातें सीठ रखिए नौ सियोनरे भूले भुलाए नौ सियोनरे भूले भुलाए आय देवरे भूलोनिते भूहररे हेमारी आय देवरे भूलोनिते এই দ্বিতীয়খন মঞ্চ মই যিখিনি পাইছোঁ মানে দেখিছোঁ এই কথাখিনিৰ পৰা অনুভৱ কৰিছোঁ যে ময়ো কেতিয়াবা কিবা এটা কৰিব লাগিব গাব লাগিব ভাবি আছোঁ নিজে আবৃত্তি কৰিলেও এখন কাগজত লিখি বা বিয়া নামকে কোনোবাই লিখি আনিলে লগৰীয়াৰ সৈতে কথা পাতি ভাষা ভঙা আৰু ভাষা দেখিবা তুমি সাগৰবিলাক আঁতৰি গ'ল নৈ পুনৰ আগবাঢ়ি গ'ল। পৃথিৱীখন হৈছে এখনি ৰংগমঞ্চ। এই মঞ্চত আমি ভাৱৰীয়া ভাও দিওঁ আমি মা লক্ষ্মী সৰস্বতী বৰদুকা কাটি মম আৰু আচৰণে আমি আয়ু ভগ্নী পত্নী বহু গুণেৰে ভগৱতীকা আমিয়ে আহা হাতে হাতে জড়িয়ে প্ৰগতিৰ পথেৰে আমি আগবাঢ়ি যাওঁ। আহাৰ মাহত হাত লগা বুলি যি নিয়ম পালন কৰোঁ সেইটো আচলতে কি? হাত লগা বুলি ক'লে কামাখ্যা মন্দিৰৰ কথাও ইয়াত আহি যায়। আমাৰ পৰম্পৰা অনুসৰি হাত লাগিলে খেতি বাতি নকৰে, হাল নাপায়, মন্দিৰত বা নিজৰ গোসাঁই ঘৰত চাকি ধূপ নজ্বলায়, শাক পাচলি নিচিঙে, ফল মূল নিচিঙে, এই 3 দিন কিয় বন্ধ হৈ থাকে? সেইটো ক'বলৈ গ'লে অকণমান পুৰণি কথালৈ যাব লাগিব। সতীয়ে যেতিয়া শিৱক স্বামীৰূপে পাবলৈ ইচ্ছা কৰিছিল তেতিয়া সতীৰ পিতৃ ৰজা দক্ষই তেওঁৰ ইচ্ছা নথকা স্বত্বেও সতীক শিৱৰ লগত বিবাহ দিয়া হৈছিলে। তাৰপিছত প্ৰজাপতি দক্ষই যেতিয়া মহাযজ্ঞ পাতিছিলে তেতিয়া সকলো দেৱ দেৱীকে নিমন্ত্ৰণ কৰিছিলে, কিন্তু শিৱ আৰু সতীক নিমন্ত্ৰণ কৰা হোৱা নাছিল। সতীয়ে যেতিয়া গম পালে পিতৃৰ গৃহত যজ্ঞ পাতিছে তেতিয়া শিৱৰ বাধা স্বত্বেও তেওঁ পিতৃগৃহলৈ আহিছিল। ৰজা দক্ষই শিৱৰ তিৰস্কাৰ কৰিছিলে, স্বামীৰ তিৰস্কাৰ সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞৰ স্থলীতে প্ৰাণত্যাগ কৰিছিলে। তেতিয়া শিৱ যেতিয়া গম পালে সতীৰ মৃত্যু হোৱা বুলি, শিৱই ক্ৰোধত অগ্নিশৰ্মা হৈ দক্ষ ৰজাৰ গৃহলৈ আহি যজ্ঞ ভংগ কৰিছিলে আৰু সতীৰ দেহটো লৈ মহাক্ৰোধেৰে ভ্ৰমি ফুৰিবলৈ কৰিছিলে। এইদৰে ভ্ৰমি ফুৰোঁতে সতীৰ দেহ পচি একোটা অংগ পৰি পৰি গৈছিল। পাকিস্তান, নেপাল, শ্ৰীলংকা, বাংলাদেশ এই ঠাইতো পৰিছিল। মুঠ 51 ঠাইত এই দেহৰ অংগ পৰিছিল আৰু সেই 51টা ঠাইতে শক্তিপীঠ স্থাপন কৰা হৈছিল। সতীৰ যোনিভাগ পৰিছিলে নীলাচল পাহাৰৰ ওপৰত আৰু ৰজা নৰনাৰায়ণৰ দিনত সেই শক্তিপীঠক কামাখ্যা মন্দিৰ নামাকৰণেৰে তাত উন্নীতকৰণ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই কামাখ্যা মন্দিৰত আহাৰ মাহৰ 7 দিন যোৱাৰ পিছত 3 দিন মেনষ্ট্ৰুৱেশ্যন ডে হিচাপে লৈ নিয়ম পালন কৰা হয় আৰু সেই 3 দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে, চাকি বাতি নজ্বলায় আৰু বাহিৰত তেতিয়া দেশ বিদেশৰ সাধু সন্যাসী আহি তাত ভিৰ কৰেহি, কাৰণ সেই 3 দিনৰ ভিতৰত তেওঁৰ বোলে আধ্যাত্মিক শক্তি বৃদ্ধি হয় আৰু মন্দিৰ খোলাৰ লগে লগে
যেতিয়া সাধু সন্ন্যাসীয়ে সেৱা কৰে তেওঁলোকৰ মনোবাঞ্ছা সিদ্ধি হয় সেই বুলিয়ে সকলোৱে তাত ভিৰ কৰে আৰু যেতিয়া তাত মেলা হয় বাহিৰত কিন্তু অম্বুবাচী মেলা বুলি কয় আৰু সেই দিনতে আমাৰ সমাজত হাত লগা বুলি নিয়ম পালন কৰা হয় এয়া হৈছে হাত লগা আৰু অম্বুবাচীৰ মাজৰ সম্বন্ধ ধন্যবাদ যেতিয়া মই অৰুণাচলত চাকৰি কৰিবলৈ যাওঁ অৰুণাচলৰ পাহাৰ প্ৰেমত পৰি গৈছিলোঁ আগতে আঁতৰৰ পৰা চাই থাকোঁ সেউজীয়া পাহাৰটো দেখোঁ যাবলৈ বৰ মন যায় ভাবোঁ বৰ ধুনীয়া চাগে দেই এই পাহাৰত থাকিবলৈ সঁচাকৈ এদিন মনে মনে পলাই মেলি ঘৰৰ পৰা দেউতা মাক নোকোৱাকৈ চৰকাৰী চাকৰি কৰি এপইণ্টমেণ্ট থৈ যোৱা নাছিলোঁ এটা প্ৰাইভেট স্কুলত চাকৰি কৰিবলৈ গৈছিলোঁ পলাই মেলি দৰা অহা ফলন হোৱা কন্যা উঠিল ঘৰ কোন যেনেকুৱা আচাৰেৰে খালে 150 এটা নহয় দুটা নহয় 150 খোৱা সহজ কথা নহয় কইনা প্ৰমাণকে চোৱা খবৰ শুনি দৰাই কিনি গুৰ এষাৰো খোৱা আধে বাধে কন্যাৰ হাতত তুলি দিলে খোৱা বৰপথাৰৰ বৰফুলাই দৰা কন্যাক ধৰি হোমৰ পুৰি বহুৱালে আদৰ সাদৰ কৰি তুমি